গাৰ্গৰ ইম্পৰ্টেণ্ট কেছটো কি জানানে জুবিন গাৰ্গৰ বিষয়ে ক'বলৈ অসমৰ প্ৰত্যেকটো মানুহৰ এটা কাহিনী আছে ৰাইট একদম ঠিক কৈছা তুমি এইটো কথা লাগিলে সেই মানুহজনে লগ পাইছে বা লগ নাপাও আইদাৰ গানৰ ফালৰ পৰা স্মৃতি এটা হ'ব পাৰে বা নহ'লে কিবা বেলেগ ফালৰ পৰা স্মৃতি হ'ব আছে কিন্তু চবৰে যদি তুমি সোধা পাণ দোকানী এটাকো যদি সোধা সিও ক'ব যে জুবিন দাৰ গান শুনিবলৈ আমি প্ৰগ্ৰেম কৰিব চাব গৈছিলোঁ নাচিছিলোঁ কিবা না কিবা হ'ব পাৰে চবৰে কিন্তু কিবা না কিবা এটা কাহিনী এটা আছে ধুনীয়া কৈছা দেই তুমি এইটো সঁচাকৈ হয় কিন্তু আৰু সেইটো কাৰণেহে গোটেই অসম সেনেকৈ ওলাই আহিছিলে একদম আজিৰ এতিয়া সময়খিনিত তাৰমানে এনেকুৱা হৈছে সেই জুবিনদাৰ লগত তোমালোকৰ যি সময়খিনি আমি আচলতে অসমবাসী বুলি নহয় সকলোৱে সেই সময়খিনিকে লৈ যেন আমি এতিয়া জীয়াই আছোঁ সেইখিনি কথাকে যেন পাতি আছোঁ কিন্তু তোমালোকে আচলতে সেই বস্তুখিনি জীয়াই আছিলা এতিয়া তোমাৰ কেনেকুৱা ধৰণৰ অনুভৱ বেষ্ট টাইম অফ এভৰিবডিজ লাইফ মোৰ বুলি নহয় দে মই মোৰ বুলি ক'লে বহুত ভুল কথা হ'ব অসমবাসীৰ কাৰণে মানে বেষ্ট মানে টাইম অফ সময় আৰু চবৰ কাৰণে অসমৰ সুন্দৰ সময় জুবিন গাৰ্গ আছিলে এতিয়া হাজাৰ মানুহে জুবিন দাক জীয়াই থাকোঁতে ট্ৰল নকৰক কিয় কিন্তু জুবিন দাক ভালো পাইছিলে মই ভাবোঁ ভাল পাই কাৰণে হয়তো চাগে ট্ৰল কৰিছিলে কাৰণ আমি সেইজন ব্যক্তিকহে ট্ৰল কৰিবলৈ যাওঁ যাক আমি ভাল পাওঁ চ' সেইটো কাৰণে মানে জুবিন দাক যোনে ট্ৰল কৰিছিলে জুবিন দাৰ ফেনো হয় কিন্তু তথাপিতো কিছুমান ক্ষেত্ৰত কয় কেতিয়াবা ইগ'ৰ ক্ষেত্ৰত হ'ব পাৰে বা যিকোনো তথাপিতো কিন্তু ক'ৰবাত না ক'ৰবাত কিন্তু জুবিন গাৰ্গক চবেই ভাল পায় জুবিন গাৰ্গক মই নামানো যে জুবিন গাৰ্গৰ কোনো এজন সুস্থ মানুহ এটাই বেয়া পাব ইভেন অসুস্থ মানুহ এজনেও জুবিন গাৰ্গক ভাল পায় সেই যোনটো লেগেচি তেখেতে বনাই থৈ গৈছে আৰু ষ্টেজ প্ৰেজেঞ্চ আমি যেতিয়া ফাৰ্ষ্ট শ্ব' কৰিবলৈ গৈছিলোঁ যন্ত্ৰ আমি কৰাৰ পিছত জুবিন দা নাই বুলি মই মানে ফিলটো তেতিয়ালৈকে হোৱা নাছিলে কেতিয়া হৈছে যেতিয়া আমাৰ চাউণ্ড চেক হৈ গৈছে আৰু ষ্টেজত মানে এতিয়া আমাৰ নৰ্মেল কি হয় চাউণ্ড চেক হৈ যায় ঋষভে চবে নিজৰ বেছ চাই মোৰ চাউণ্ড চেক হৈ গ'ল দাদা হঠাৎকৈ উঠি আহে গাড়ীখন আহিব আৰু হুলস্থুল হৈ যাব জুবিন দা নাই সেইদিনাখন যেতিয়া জুবিন দা নাই লিটাৰেলি তাৰমানে মোৰ এই নাম লতাশিলতো হৈছে তাৰমানে একদম লিটাৰেলি যেতিয়া জুবিন দা নাই মোৰ চকু পানী ওলাই গৈছে তাৰমানে এতিয়া মানে মানুহটো নাই তাৰমানে এতিয়া কি কৰি আছোঁ তাৰমানে ষ্টেজত আমি মই নাম চকু মাৰি কিন্তু বিদ্যা জুবিন দাক দেখা পাইছোঁ লিটাৰেলি দেখা পাইছোঁ আৰু এনেই যে কাণত আহি পেলাই কেতিয়াবা গীটাৰ বজাই থাকিলে কৈ দে আবে কেলা ফালি দে সেই কথাখিনি যেন ক'ৰবাত মোক কাণত কৈছে তাৰমানে